আজি বোলে কাতি বিহু আছে মোক মায়ে কৈছে এতিয়া তুমি গম পোৱা নেকি ধুনু ভাইটি মোকো মায়ে কৈছে আজি বোলে কাতি বিহু ধুনু ভাইটি বহুত মজা লাগিব আমি আজি চাকি জ্বলাম আৰু প্ৰসাদ খাবলৈ পাম অৰালিম গুটিবা তেনেহলে বেলেগ মজা লাগিব দেখোন মই প্ৰসাদ খাই বহুত ভাল পাওঁ বহুত দিন খোৱাই নাই প্ৰসাদ মজা আহিব আজি বহুত ধুনু ভাইটি বহুত মজা লাগিব ময়ো প্ৰসাদ খাই বহুত ভাল পাওঁ আৰু আজি মায়ে কৈছে পায়স বনাব বোলে আৰু সুজি বনাব মই বহুত ভাল পাওঁ পায়স আৰু সুজি খাই তুমি ভাল পোৱা নে বেলেগ ভাল পাওঁ মই পায়স আৰু সুজি খাই কিন্তু মোক মায়ে কৈছিলে পিঠা বনাব বুলি পিঠাও বনাব নেকি তেনেহলে দেখোন আৰু বেছি মজা আহি যাব আজি একদম পায়স সুজি পিঠা আৰু প্ৰসাদ খাম বহুত বহুতকে খাম একদম পেটুৱা হৈ যাম ধুনু ভাইটি তোমাক দেখোন স্কুলত সবে পেটুৱা পেটুৱা বুলি ক'ব অদাৰিম গুদিবা কলে একদম ছোটা ভীমৰ নিচিনা একদম জপে ঘুষা মাৰি দিম ধুনু ভাইটি আমাৰ দেখোন স্কুল খুলিবই হ'ল দুৰ্গা পূজাও শেষ হৈ গ'ল আজি কাতি বিহু আমাৰ দেখোন স্কুলে খুলিব এতিয়া আৰু আমি খেলিবলৈ নাপাম ঘৰত স্কুলে যাব লাগিব সদায় ডালিম গুটিবা তুমি ঠিকেই কৈছা আমাৰ দেখোন স্কুলে খুলিব হৈ গ'ল পূজা আহিলো গ'লো শেষ পূজা একোৱে নাই আৰু আজি কাতি বিহু তাৰপিছত আৰু স্কুল আমাৰ ধুনু ভাইটি স্কুল খুলিলে ভাল হ'ব বহুত তুমি মোৰ লগত সদায় স্কুল যাবা আৰু মোৰ লগত আহিবা আমি দুটা টিফিন লৈ যাম বহুত মজা লাগিব অদাৰিম গুটিবা টিফিন মাৰা গুলি বেগটোৱে দেখোন নাই কিনা মই মাক যে কৈছিলো বেগ এটা কিনি দিবলৈ মায়ে মোক বেগটো কিনিয়ে দিয়া নাই দেখোন বজাৰ যাব লাগিব বেগ কিনিবলৈ স্কুল বেগ কিনিম নতুন তুমি ঠিকেই কৈছা ধুনু ভাইটি তোমাৰ কাৰণে স্কুল বেগ এটা আৰু মোৰ কাৰণে স্কুল বেগ এটা কিনিব লাগিব বজাৰ যাব লাগিব ধুনু ভাইটি কিন্তু আজি মাহঁতে বজাৰ নাযায় আজি কাতি বিহু আছে মাহঁতে সব কাম কৰি আছে আৰু পিঠা বনাইছে পায়স বনাইছে সুজি বনাইছে আজি নগলে কি হ'ব কালি যাম আমি বজাৰ মামাক কম বেগ এটা কিনি দিবলৈ স্কুল খুলিবই হ'ল সঁচাকে সময়বোৰ কেনেকৈ পৰিৱৰ্তন হৈ যায় লিলিও কেনেকৈ পৰিৱৰ্তন হৈ গ'ল চকুৰ আগতে গমেই নাপালোঁ ইমান মৰমীয়াল হৈ যাব বুলি ভবা নাছিলোঁ মই আচলতে ভুল বুজি আছিলোঁ লিলি যে এনেকুৱা হ'ব মই মানে সম্পূৰ্ণটো ভবা নাছিলোঁ তাই যে ইমান ভাল ছোৱালী ওলাব বুলি মোৰ বুজাত দেৰি হ'ল লিলি ভগৱানে টানি আনিছে মোৰ ওচৰলৈ লিলিক ভণ্টি হিচাপে মই বহুত সুখী এতিয়া নিজৰ ভণ্টিৰ লগত থকা নিচিনা লাগে নিজৰ ভণ্টি নাই যদিও এতিয়া লিলিক পাই মই বহুত সুখী কথা ভাবোঁতে ভাবোঁতে কাপোৰযোৰ পিন্ধি এডোখৰত ৰখোঁতে ৰখোঁতে সন্ধিয়াই হ'লগৈ কাতি বিহু চাকি গছ জ্বলাওঁগৈ আৰু বাইদেউ কি ভাবি ৰখি আছে আহক আকৌ চাকি গছ জ্বলাওঁ আমি একো ভাবা নাই ৰ কাপোৰযোৰ পিন্ধি এডোখৰতে বতাহ দি আছে কাৰণে ৰখিলোঁ ৰখোঁতে ৰখোঁতে এনেকৈ সন্ধিয়াই হৈ গ'লগৈ গৈ আছোঁ ৰ চাকি গছ আমি একেলগে চবে মিলি জ্বলাম বাইদেউ ব'লক মই চব যা যোগাৰ কৰি থৈ আহিছোঁ খালি চাকি গছ জ্বলাবহে লাগে মা প্ৰসাদ কেতিয়া দিবানো ধুনু বেটা প্ৰসাদ দিম নহয় আগত ভালকৈ সেৱা কৰা মা দুৰ্গা পূজাত যেনেকৈ চকু বন্ধ কৰি দিছিলোঁ তেনেকৈ সেৱা কৰি থাকিম নেকি এই ল'ৰাটো মানে এনেকুৱা মূৰ্খ হ'ল ধুনু বেটা তুমি চকু বন্ধ কৰি থাকিব নালাগে এনেই অকণমান সেৱা কৰা হ'ব মা এনেকৈ চকু বন্ধ কৰিয়ে সেৱা কৰি দিছোঁ হে ভগৱান মোক মায়ে যে ধুনীয়া স্কুল বেগ এটা কিনি দিয়ে মোৰ স্কুল খুলিবলৈ হ'ল বাইদেউ আপুনিয়ে গাই দিয়ক নেকি অকণমান নালাগে হ'ব দে চাকি গছ জ্বলালোঁ নহয় এতিয়া তয়ে গাই দে অকণমান বাইদেউ অকলে অকলে গাবলৈ বেয়া লাগে নহয় মই গাম বাৰু মোৰ লগত আপোনালোকে চবেই গাব অকণমান অকণমান কেছ নগেন দেখোন
মায়ে কিবা গাবলৈ ক'লে। মায়ে গান গাব নি এতিয়া? এই গালেও গাব আৰু লগত চবকে গাব কৈছে নহয়। ময়ো দুখাৰিমান গাই দিম। হ'ব দেউতা আৰম্ভ কৰচোন, আমি বাৰু সেই অলপ অলপ গাই দিম। ধৈৰ্য নাই দেই, আঠখানি পা প্ৰসাদ খাবা নহয়। ৰবা চবকে একেলগে দিম খাবলে। প্ৰসাদ আৰু চুজি পায়স এতিয়া দিবা নেকি? ল'ৰা ছোৱালীকেইটা ধৈৰ্য নাই মানে দেই। লিলি এই ল'ৰা ছোৱালীকেইটাকে আগত দি দিল, আমি পিছত খাম দে, সিহঁতে আগত খাই লওক। বাইদেউ সিহঁত দুটাকে আগতে দি লওঁ ৰ'বক। এই ল'ৰা ছোৱালী দুটা মানে পায়স আৰু চুজি প্ৰসাদ পিঠা এইবোৰ খাবলৈ একদম পাগল হৈ আছে। দি দিওঁ ৰ'ব ইহঁতক। মা প্ৰসাদ দিয়া আকৌ। দিম দিম কৈয়ে আছা দিয়া আকৌ জল্দি বন্ধুসকল ধুনু আৰু ডালিমগুটিক দেখিছেনে? প্ৰসাদ খামকে একদম কেনেকুৱা উৎপাত লগাইছে। পিছে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে আপোনালোকৰ? যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষত থকা বেল আইকনটো টিপি নটিফিকেশ্যন অন কৰি ল'ব। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা সকলোলৈ কাতি বিহু হিয়া ভৰা শুভেচ্ছা থাকিল।